নমস্কাৰ স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেলৰ আজিৰ নতুন ব্লগলৈ। লক্ষীপুৰৰ অগ্নিনিৰ্বাপক বাহিনীয়ে চেনিটাইজ কৰিব যাব ওলাইছে। ক'ত ক'ত চেনিটাইজ কৰে মই দেখুৱাই থাকিম, ভিডিঅ'টো শেষলৈকে চাই থাকিব। এয়া লক্ষীপুৰ আঞ্চলিক বন বিষয়াৰ কাৰ্যালয়ত চেনিটাইজ কৰি আছে। গোৱালপাৰা জিলাত জটিল ৰূপ ধাৰণ কৰিবলৈ লৈছে কৰোনা পৰিস্থিতিয়ে। লক্ষীপুৰ টাউন আঞ্চলিক বন বিষয়াৰ কাৰ্যালয়কে ধৰি বিভিন্ন ৰাজহুৱা স্থান কৰিলে চেনিটাইজ। দিনক দিনে ৰোগীৰ সংখ্যা বৃদ্ধি হোৱা দেখা গৈছে। একাংশ লোক এতিয়াও সাৱধান হোৱা নাই। যিসকলে এতিয়াও সাৱধান হোৱা নাই তেওঁলোকলৈ মই অনুৰোধ জনাইছোঁ, আপোনালোকে সাৱধানে থাকক। সকলোৱে সজাগ হওক, বাহিৰলৈ ওলাই নাযাব, সকলোৱে ঘৰতে থাকক, সামাজিক দূৰত্ব বজাই ৰাখক। ৰাইজ ঘৰত থাকি সকলোৱে নিজক লগতে পৰিয়ালক লগতে ৰাইজক বচাব চেষ্টা কৰক। আজি পুৱাৰ পৰা আবেলিলৈকে দিনটোৱে চেনিটাইজ কৰিলে। এওঁলোকে ৰাইজৰ হৈ ইমান কষ্ট কৰি আছে, মই ধন্যবাদ জনাইছোঁ। আৰু যিসকলে ভিডিঅ'টো চাই আছে এটা লাইক কৰিব। মোৰ চেনেলটো যদি আজি প্ৰথম আহিছে তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰি ল'ব আৰু বেল আইকনটো অল কৰি দিব। ঠাইখিনিত প্ৰাকৃতিক সৌন্দৰ্য চাওক না, কিমান ধুনীয়া, ভাল লগা দৃশ্য। ঘৰৰ পৰা বাহিৰলৈ ওলালে সকলে মাস্ক পিন্ধি ওলাব, মাস্ক নিপিন্ধাকে নোলাব। এয়া স্ক্ৰীনত দেখিছে চেনিটাইজাৰ সকলোৱে ব্যৱহাৰ কৰিব। মই চেনিটাইজাৰ ব্যৱহাৰ কৰোঁ। এয়া দেখিছেনে? এই ঠাইখিনিৰ সৌন্দৰ্য চাওক, কিমান ধুনীয়া। কৃষ্ণচূড়া ফুলবোৰ ইমান ধুনীয়াকৈ ফুলি আছে। এই ভিডিঅ'টো চাই কেনেকুৱা লাগিল? ভিডিঅ'টো চাই শ্বেয়াৰ কৰিব যাতে সকলোৱে দেখা পায়। সেইটো হৈছে মোৰ মিষ্টাৰ, ভাগৰত অৱস্থা নাই। কেনেকুৱা লাগিছে কমেণ্ট এটা কৰিব, কেনেকুৱা হৈছে জনাব। বাই বাই।